এনেকুৱা ঠাণ্ডাৰ দিনত ৰ'দত বহি টেঙা খোৱাৰ মজাই বেলেগ নহয় জানো। মই খাইছোঁ মায়ে ঘৰতে বনোৱা জলফাইৰ আচাৰ। মায়ে কেনেদৰে বনায় ব'লকচোন দেখুৱাওঁ আপোনালোকক। আচাৰ বনাবলৈ প্ৰথমতে জলফাইখিনি পানীৰে ভালদৰে ধুই ল'ব লাগে। যিহেতু জলফাইৰ পৰিমাণটো বেছি, প্ৰায় 5 কেজিৰ ওচৰা ওচৰি, গতিকে এইখিনি কাম দেউতাই কৰি দিলে মাক। জলফাইখিনি বইল কৰি লৈ ঠাণ্ডা হোৱাত নমাই থৈ তাত নিমখ আৰু হালধি সানি দুদিনৰ কাৰণে টান ৰ'দত মায়ে জলফাইখিনি ভালকৈ শুকুৱাই লৈছে। আচাৰ বনাবলৈ মিঠাতেল অলপ বেছিকৈয়ে লাগে আৰু মছলাত আছে শুকান জলকীয়া, গোটা জিৰা, জিৰা গুড়ি, জলকীয়াৰ গুড়ি, নহৰু আৰু মিঠি গুটি। পৰিমাণ অনুযায়ী তেলখিনি ভালকৈ গৰম কৰি তাত শুকান জলকীয়া দিছে আৰু কেৰাহীটো নমাই থৈছে তেলখিনি অকণমান ঠাণ্ডা হ'বলৈ। তেলখিনি অকণমান ঠাণ্ডা হোৱাত তাত জলফাইখিনি আৰু মছলাখিনি দি গোটেইখিনি ভালকৈ মিক্স কৰি মায়ে আকৌ ৰ'দত 3 দিনৰ কাৰণে থৈ দিছে আৰু বৈয়ামত ভৰোৱাৰ সময়ত অকণমান ভিনেগাৰ মিক্স কৰি বৈয়ামত ভৰাই থৈ দিছে। এনেকৈ বহুত দিনলৈকে খাই থাকিব পাৰি। আপোনালোকেও ট্ৰাই কৰি চাব। আজিলৈ